সকল ওয়েলকাম টু মাই চ্যানেল। আজি আমি এই ভিডিওত আলোচনা কৰিম ক্লাস 2 পার্ট 7। প্রথম প্রশ্ন আছে, পানীত কি থাকে? উত্তর মাছ। বৃক্ষ মানে কি? বৃক্ষ মানে হৈছে গছ। মৃগৰ মূৰত কি আছে? মৃগৰ মূৰত শিং আছে। ইয়াত 2 নম্বৰ প্ৰশ্ন, ইয়াত ৰিকাৰ যোগ কৰিব দিছে, মই সাইডত দি দিছো, চাই ল'ব পাৰিবা। তাৰ পিছৰ প্ৰশ্ন হৈছে খালি ঠাই পূৰ কৰা। ইয়াত কত্ৰিকাৰে ক্ৰি আৰু খত হ'ব তত্ৰিকাৰে ত্ৰি। আৰু তলত দিয়া ছবিকেইবোৰ চাই নাম লিখিবলৈ কৈছে, মই ইয়াত লিখি দিছোঁ, চাই ল'ব। শিং থকা জন্তু পশুৰ নাম হৈছে গৰু আৰু ছাগলী। তাৰ পিছৰ প্ৰশ্ন, ঘৰচীয়া পশুৰ পৰা আমাৰ কেনেধৰণৰ উপকাৰ হয়? উত্তৰ, ঘৰচীয়া পশুৰ পৰা আমি গাখীৰ, মাংস আদি পাওঁ। গৰু মহে হাল বোৱাত সহায় কৰে আৰু কুকুৰে ঘৰ পহৰা দিয়াত